আজি খাম পাতত দিয়া মাছ এয়া ভীমকলৰ কলপাত মায়ে কাটি আছে চাই দে এইফালে মই মানে পিজিলৈ যাম যে সেই 3 দিনমানৰ পিছত সেইকাৰণে খুৱাই বোৱাই অলপ ষ্ট্ৰং কৰি পঠিয়াইছে পঢ়িবলৈ এয়া আমাৰ টাবত পৰা মান ধনিয়া মাতৃৰ গাৰ্ডেনৰ এয়া মান ধনিয়া আমাৰ ঘৰত কিন্তু পদুনাও আছে দেই মইতো বাৰু আজি গম পাইছোঁ চাগে অতদিনে চাটনি খাই আছিলোঁ মই ঘৰৰ পদুনা বুলি গম নাপালোঁ এই মান ধনিয়া এয়া হৈছে টাবত কৰা মচন্দৰী সৰু সুৰা গাৰ্ডেন এখনে আৰু এয়া নেমু পাত স্মেলটো বহুত ধুনীয়া আহে পাতত দিয়া মাছত নেমু পাত দিলে এয়া কলপাতখন হেনো অলপ লেৰেলাই ল'ব লাগে এনেকৈ জুইত সেকি তাত আছে হালধি নিমখ অকণমান তেল দি দিছে আৰু বাকী আমি অনা সেই পাতখিনি মচন্দৰী এনেকৈ ধনিয়া মান ধনিয়া ভোট জলকীয়া ভোট জলকীয়া দিছে এতিয়া ডাঠি এটা এনেকৈ বেলেগে কেনেকৈ কৰে নাজানো কিন্তু আমাৰ ঘৰতো এনেকৈ কেৰাহীটোতে দি দিওঁ তাৰপিছত এতিয়া ঢাকনা মাৰি দিব জুইটো একদম চিমত দি এনেকৈ থৈ দিম আৰু মাৰ ওচৰতে বহি থাকিলে এনেকৈ ভাত হোৱাৰ আগতো মোৰ অকণমান খোৱা পৰ্ব চলি থাকে এয়া মাছৰ ডিম মাছ ভজা 2 পিচমান খালোঁ এয়া একদম ধুনীয়াকৈ পাতত দিয়া মাছ ৰেডি হৈ গ'ল এয়া হৈ গ'ল পাতত দিয়া মাছ ৰেডি আৰু এতিয়া ধুনীয়াকৈ এয়া গৰম গৰম ভাতৰ লগত লৈ আজি এয়া মোৰ থালিত পাতত দিয়া মাছ মাছৰ ডিম ভজা গৰম গৰম ভাত আৰু লাও লগত টেঙা দিয়া মাছ